Hello students, আজি আমাৰ ক্লাছত আজি আমাৰ ক্লাস 10 ৰ প্ৰথম চেপ্টাৰৰ যেটো আমাৰ থাকি গৈছিলে পাৰ্টটো সেই পাৰ্টটো আমি আজি পঢ়িম ঠিক আছে আমি আমাৰ লাষ্ট ক্লাছত আমি শিকিছিলো যে ৰিঅ্যাকচন কেই প্ৰকাৰৰ আৰু তাৰ ভিতৰত আমি মই এটা শৰ্ট ফৰ্ম এটা উলিয়াইছিলো শৰ্ট ফৰ্মটোৰ পৰা আমি মনত ৰাখিব পাৰো যে সংবিজু অপহৰণ দ্বিজাৰণ বিজাৰণ হয়নে আমি সংযোজন বিযোজন আমি পঢ়িলো এতিয়া আমি পঢ়িম অপহৰণ আৰু দ্বি অপহৰণ ঠিক আছে আৰু তাৰ পাছৰ নেক্সট ভিডিওত আমি পঢ়িম জাৰণ আৰু বিজাৰণ কি ঠিক আছে এতিয়া আমি পঢ়িম অপহৰণ আৰু দ্বি অপহৰণ ঠিক আছে অপহৰণ মানে কি অপহৰণ মানে আসলতে ডিসপ্লেসমেন্ট শব্দটোৰ পৰা আমি ক'ব পাৰো যে অপহৰণ মানে ডিসপ্লেসমেন্ট মানে ইঠাইৰ পৰা ইঠাইলৈ নিয়া হয়নে তেনলে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় আৰু ইংৰাজীত কোৱা হয় ডিসপ্লেসমেন্ট ৰিঅ্যাকচন মানে এই ৰিঅ্যাকচনটো কাক বলে যদি আমাৰ খোধা হয় আমি কি লিখিম যি বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ হয় অৰ্থাৎ মৌল আন এটা দ্ৰৱত থকা মৌলটোক অপসাৰিত বা অতৰাই দিয়ে সেই বিক্ৰিয়াক অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় হয় তাৰ মানে কি কৰে এটা মৌলই আন এটা মৌলক অতৰাই দিয়ে আৰু সেই মৌলটোৰ জেগাত আগৰ মৌলটো বা প্ৰথম মৌলটো আহি যায় হয়নে এতিয়া ইয়াত আমি চাব পাৰো ইয়াত বেলেগ বেলেগ ৰঙেৰে আমি দেখুৱা হৈছে ইয়াত আমি চাব পাৰো কি হৈছে ইয়াত এটো কি Fe মানে এটো Fe হল আয়ৰনটো আমি গ্ৰীন কালাৰ দেখাইছো ঠিক আছে না আয়ৰন আৰু ইয়াটো কি হয় CuSO4 অৰ্থাৎ কপাৰ সালফেট এটো একুয়াস ফৰ্মত আছে একুয়াস অৱস্থা মানে কি এটো দ্ৰৱীভূত অৱস্থাত আছে হয়নে ডল কপাৰ সালফেট ইহতৰ মাজত এটা কি হৈছে বিক্ৰিয়া ঘটিছে অৰ্থাৎ ৰিঅ্যাকচন হৈছে ৰিঅ্যাকচন হৈ যোৱাৰ লগে লগে কি হৈছে ইয়াত দেখা পোৱা গৈছে যে আয়ৰনে কি কৰিছে এই কপাৰ সালফেটৰ পৰা কপাৰক অতৰাই দিছে হয়নে আয়ৰনে কি কৰিছে কপাৰক অতৰাই দিছে সেই কাৰণে আমি ইয়াত দেখা পাও যে ইয়াত কি হৈছিল সালফেটটো আছে ইয়াত SO4 টো আছে কিন্তু Cu টো নাইকিয়া হৈ গল Cu জেগাত কি হৈ গল আয়ৰন আহি গল হেতু হৈ গল আয়ৰন সালফেট হয়নে আয়ৰন সালফেট এতিয়া আয়ৰন সালফেট আহি যোৱাৰ লগে লগে কি হৈ গল আমাৰ বস্তুটো ইয়াত কপাৰটো এক্সট্ৰাকে থাকি গল হয়নে বেলেগকৈ কপাৰটো থাকি গল হয়নে এই ৰিঅ্যাকচনটো সাধাৰণতে হবৰ কাৰণে কিছুমান প্ৰক্ৰিয়া আছে ইয়াক কোৱা আমাৰ বিক্ৰিয়াৰ ক্ষমতাৰ ওপৰত ভিত্তি কৰিহে এনে ধৰণৰ ৰিঅ্যাকচনবোৰ হয় বা এনে ধৰণৰ বিক্ৰিয়াবোৰ হয় ধৰিব পাৰিছনে মানে যেটো বেছি সক্ৰিয় মৌল সেই সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটোক অতৰাই দিয়ে তাৰ মানে ইয়াৰ ক্ষেত্ৰত দেখা যাব যে আয়ৰনটো বেছি সক্ৰিয় সেই কাৰণে আয়ৰনে কপাৰক অতৰাই দিছে তাৰ মানে কপাৰটো কম সক্ৰিয় এই কথাটো আমি গম পাবৰ কাৰণে কোনটো মৌলক অতৰাই দিব হেতু গম পাবৰ কাৰণে আমি এই বস্তুটো মনত ৰাখিব পাৰো এটা শৰ্টকাটত আমি মনত ৰাখিব পাৰো যে K নাকাম গেল ZNFE PB কু গা গু আমি এনেকৈ মনত ৰাখিব পাৰো K নাকাম গেল নেফেভ কু গা গু এই PBS টো ফাল লিখা হৈছে এটো লিড আৰু এটো হাইড্ৰোজেন তো K নাকাম গেল ZNFev কু গা গু মানে এটো আমি এনেকৈ মনত ৰাখিম তাৰ মানে ইয়াত আটাইতকৈ প্ৰথমতে যেটো থাকিব এটো বেছি সক্ৰিয় হ'ব তাৰ পাছৰ যেটো হ'ব এটো তাতকৈ কম সক্ৰিয় হ'ব সেই কাৰণে আমি ইয়াত চাব পাৰো যে আয়ৰন আৰু কপাৰ আছে ইয়াত তেনে আমি চাব পাৰো যে আয়ৰনটো যদি কপাৰতকৈ আগত আছে তেনে আয়ৰনে কপাৰক অতৰাব পাৰিব আমি ইয়াত চাব পাৰো যে আয়ৰনটো ইয়াত আছে আৰু কপাৰ ইয়াত আছে তাৰ মানে আয়ৰনটো বেছি সক্ৰিয় কপাৰতকৈ তাৰ মানে কপাৰ থকা মৌলটোৰ পৰা বা কপাৰ থকা যেটো দ্ৰৱ থাকিব সেই দ্ৰৱৰ পৰা আয়ৰনে কপাৰক অতৰাই দিব পাৰিব সেই কাৰণে এই ৰিঅ্যাকচনটো সম্ভৱ হৈছে কিন্তু আমি যদি চাও কপাৰ আৰু আয়ৰন সালফেট তেতিয়া কপাৰে আয়ৰনক অতৰাই দিব নোৱাৰে সেই কাৰণে এই ৰিঅ্যাকচনটো হ'ব নোৱাৰে ঠিকৰে মই ইয়াত ছবিৰ সহায়ত বুজোৱা হৈছে ইয়াত গ্ৰীন কালাৰটো দেখিছেনে আৰু ইয়াত এটা গুলপীয়া আৰু এটা ৰঙা আছে এই দুটা মৌলৰ পৰা এইটো যেহেতু বেছি সক্ৰিয় অধিক সক্ৰিয় মৌল সেই কাৰণে কি হৈছে এই অধিক সক্ৰিয় মৌলটোৱে এই কম সক্ৰিয় মৌলটোক অতৰাই পিনি এটা দ্ৰৱৰ সৃষ্টি কৰিছে আৰু এই দ্ৰৱটোক এই মৌলটোক বেলেগকৈ ৰাখি দিছে হয়নে ঠিক আছে আমি চাব পাৰো ৰিঅ্যাকচন কিটা জিংক সালফেট হয়নে জিংক সালফেট নহয় এটো জিংক এটো সলিডত আছে গোটাত আছে আৰু কপাৰ সালফেট হয়নে জিংক আৰু কপাৰ আমি চাব পাৰো জিংক আৰু কপাৰ সালফেট আমি যেতিয়া দেখিম যে জিংক আৰু কপাৰটো আমি মন কৰো জিংকটো ক'ত আছে চাও জিংকটো ইয়াত আছে আৰু কপাৰ ইয়াত আছে তাৰ মানে জিংকটো বেছি সক্ৰিয় হয় হয়নে তাৰ মানে আমি বুজিম যে জিংকে কি কৰিব কপাৰক অতৰাই দিব পাৰিব আৰু কপাৰটো বেলেগকৈ ওলাই আহিলে দেখিলানে কপাৰটো এক্সট্ৰাকে ওলাই আহিলে সলিড ঠিক হেদৰে আমি চাব পাৰো যে এটো হল PB মানে কি লিড
লিড আৰু ইফালে আহিলে কপাৰ ক্লোৰাইড ইয়াতো আমি যদি চাওঁ দেখিম যে লিড আৰু কপাৰ ক্লোৰাইডৰ ভিতৰত লিড আৰু কপাৰটো আমি মন কৰিম ইয়াত চাম যে আমি লিড ক'ত আছে ইয়াত আছে লিডৰ পাছতহে কপাৰ আছে হয়নে তাৰমানে আমি কি ক'ব পাৰিম যে লিডটো বেছি সক্ৰিয় মৌল সেইকাৰণে লিডে কপাৰক অতৰাই দিব পাৰিব তেনেহলে আমি লিখিব পাৰো যে এই লিডটো কপাৰৰ ঠাইত তেনেহলে আমি লিখি দিম কপাৰৰ ঠাইত লিখি দিলে কি হৈ যাব লিড ক্লোৰাইড হয়নে PbCl2 Cu জেগাত কি হ'ল Pb আহি গ'ল আৰু Cu টো বেলেগকৈ ওলাই আহিলে হয়নে তাৰমানে এই ইয়াত কি হৈছে এতিয়া প্ৰতিস্থাপন হৈছে হয়নে এই Pb এ কপাৰৰ জেগাত প্ৰতিষ্ঠা কৰিছে নিজকে মানে প্ৰতিস্থাপন বিক্ৰিয়া এটা হৈছে সেইকাৰণে ইয়াক কোৱা হয় প্ৰতিস্থাপন বিক্ৰিয়া বা অপহৰণ বিক্ৰিয়া ঠিক আছে আমি অপহৰণ বিক্ৰিয়া বা প্ৰতিস্থাপন বিক্ৰিয়া কি বুজি পালো আৰু তাৰ পাছত আমি চাম যে ডি অৰ্থাৎ ডি অপহৰণ মানে কি ডি শব্দটো দুইৰ পৰা আহিছে ডাবল ইয়াত আমি ইংৰাজীত চাব পাৰো যে ডাবল ডিসপ্লেসমেন্ট ৰিএকচন হয়নে ডাবল ডিসপ্লেসমেন্ট ৰিএকচন তেনেহলে আমি ইয়াৰ পৰা চাও যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাকে ডি অপহৰণ বিক্ৰিয়া বোলা হয় হয়নে তাই আয়নৰ বিক্ৰিয়া ঘটে বুলি কৈছে আয়নৰ বিনিময় ঘটে অৰ্থাৎ আয়নৰ আদান প্ৰদান হয় মানে ইয়াত একে ধৰণৰ হয় আগৰটোত আমাৰ কি আছিল যে অকল এটা যেটো অধিক সক্ৰিয় মৌল সেই মৌলটো কি কৰে কম সক্ৰিয় মৌলটো কতৰাই দিয়ে আৰু ইয়াত কি হৈছে এতিয়া দুইটা পৰা ইটোৱে হিটুক এক্সচেঞ্জ কৰি দিয়ে মানে হয়নে ইয়াত আমি চাব পাৰো যে এক্সচেঞ্জ কৰে যেতিয়া এক্সচেঞ্জ কৰোতে কি হৰ এক্সচেঞ্জ হয় আয়নৰ এক্সচেঞ্জ হয় হয়নে ইয়াত আমি চাব পাৰো যে এটো ৰঙা আৰু হেউজিয়া এটো একেলগে আছে এটো কোলা আৰু এটো গুলপীয়া একেলগে আছে হয়নে এটো এটা মৌল বুলি আমি ক'ব পাৰো তেনে ইয়াত আমি দেখা পাম যে এই ৰঙাটোৱে কি কৰিছে এই কোলাটোক কতৰাই দিছে আৰু এই কোলা যেটো মৌল আছে সেই কোলা মৌলটোৱে ৰঙা মৌলৰ জায়গাটো লৈ লৈছে হেকাৰণে আমি ইয়াত কি পালো ইয়াত আছিল আমাৰ ৰঙা আৰু হেউজিয়া ইয়াত হৈ গ'ল আমাৰ ৰঙা ঠাত কি হৈ গ'ল কোলা আৰু হেউজিয়া আৰু ইয়াত কোলা আৰু গুলপীয়া আছিল কোলা আৰু গুলপীয়া ঠাত ইয়াত কি হৈ গ'ল আমাৰ ৰঙা আৰু গুলপীয়া অৰ্থাৎ ৰঙা আৰু কোলা ইটোৱে হিটুক এক্সচেঞ্জ কৰি পেলালে হয়নে হাল সলনি কৰি পেলালে হেকাৰণে এই বস্তুটো এনেকুৱা হৈ গ'ল মানে দুইটাতে হৈছে হেকাৰণে আমাৰ কোৱা হৈছে ডাবল ডিসপ্লেসমেন্ট ৰিএকচন হয়নে অৰ্থাৎ ডি অপহৰণ ইয়াত একেটা ঠাইতে অপহৰণ হোৱা নাই দুইটাৰ ঠাইতে অপহৰণ হৈছে হয়নে হেকাৰণে ইয়াক কোৱা হৈছে ডি অপহৰণ ইয়াত আমি উদাহৰণ স্বৰূপে এটা চাব পাৰো যে এই উদাহৰণটো তোমালোকৰ কিতাপতো আছে যে Na2SO4 অৰ্থাৎ সোডিয়াম সালফেট হয়নে এটো হৈ গ'ল সোডিয়াম সালফেট এটো একুৱাছ ফৰ্মত আছে একুৱাছ মানে দ্ৰবীভূত অৱস্থাত থকা বুলি কয় হয়নে আৰু ইয়াত আমি চালো BaCl2 অৰ্থাৎ এটো হৈ গ'ল বেৰিয়াম ক্লোৰাইড যেতিয়া ইহতৰ মাজত বিক্ৰিয়া ঘটিব ৰিএকচন হ'ব তেতিয়া কি হ'ব আমি চাব পাৰো যে ইয়াত কি হৈ যাব আমাৰ Ba টো আতৰি যাব ইয়াত দেখিছানে ইয়াত ব্ল্যাক কালাৰটো আমি Ba নিচিনা চাব পাৰো আৰু Cl2 টো আমি এই পিংক কালাৰ নিচিনা চাব পাৰো BaCl মানে BaCl যেতিয়া ৰিএকচন কৰিলে Na2SO4 লগত কি হ'ল এই Na2 টো Ba ক অতৰাই দিলে আৰু Ba গৈ পিনি NO2 ৰ জায়গাত লৈ ললে হয়নে তাৰ মানে আমি কি পাম BaCl2 ৰ ঠাইত আমি পাম NaCl আমি পালো না আৰু SO4 Na জায়গাত আমাৰ কি হৈ যাব Ba আহি যাব তাৰ মানে কি পাম BaSO4 পাই গলো হয়নে BaSO4 টো সলিড হয় এইকিটা কি আছিল একুৱাছ অৰ্থাৎ দ্ৰবীভূত অৱস্থা NaCl2 দ্ৰবীভূত অৱস্থা হয় আৰু ইয়াত আমি এটো সলিড পাই গলো সলিড পাই মানে আমি গোটা অৱস্থাত পাই গলো তাৰ মানে কি হ'ব আমি যদি এনেকে বিকাৰ এটা ৰাখো তাত যদি আমি Na2 আৰু SO4 মিলাই দিও Na2SO4 আৰু BaCl মিলাই দিও তেতিয়া ৰিএকচনটো হ'ব ৰিএকচন হোৱাৰ পাছত হেখত আমি কি পাম এটো দ্ৰবীভূত অৱস্থাত আমি কি পাম NaCl তাৰ মানে ইয়াত NaCl থাকিব আৰু তলত আমি পাম কিছুমান গোটা পদাৰ্থ হয়নে এই গোটা পদাৰ্থ কি বুলি কোৱা হয় অৰ্ধক্ষেপ বুলি কোৱা হয় এই অৰ্ধক্ষেপ দেখিছে অৰ্ধক্ষেপটো কি হয় আমি গম পাম যে BaSO4 ঠিক আছে তেনেহলে আমাৰ এনেকুৱা অৰ্ধক্ষেপ কোড পৰিচয় বুলি ক'লে বা কোড সৃষ্টি হয় তেনেকুৱা আমি ক'লে আমি সাধাৰণতে গম পাম যে ডি অপহৰণ বিক্ৰিয়া যেতিয়া হয় তেনেকুৱা হলে তাত কি হয় এনেকুৱা অৰ্ধক্ষেপ বা প্ৰেচিপিটেট বুলি কয় হয়নে প্ৰেচিপিটেশনৰ ফৰ্মেশন হয় প্ৰেচিপিটেট সৃষ্টি হয় ঠিক আছে আমি তেনেহলে অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া আৰু ডি অপহৰণ বিক্ৰিয়া বুজিলো আৰু নেক্সট ক্লাছত আমি বুজিম জাৰণ আৰু বিজাৰণ অতি সহজতে আমি বুজি পাম তোমালোকে এই শৰ্টকাটটো মনত ৰাখিবা তেতিয়া অতি সহজতে গম পাবা আৰু বিক্ৰিয়াটো মনত ৰাখিবৰ কাৰণে এই সিৰিজটো মনত ৰাখিবা কে নাকামগেল নেফেফ কু গা গু মানেকে কবা আৰু দুই তিনিবাৰ লিখি দিলে মনত থাকি যাব ঠিক আছে ধন্যবাদ